নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ গাটো একদম বেয়া, মানে ভইচটোতে চাগে গম পাইছে আপোনালোকে। ইমানেই জ্বৰ, পানী লগা, কাহ, কৈছোঁ নহয়, ইমানেই ঠাণ্ডা পৰিছে নহয়। তথাপিও জানো আমাৰ মাইকী মানুহৰ কামবিলাক ৰখি থাকিব নহয় জানো? কামবোৰতো আমি নিয়মিতভাৱে কৰিবইলগীয়া হয়। তাৰপিছত অকণমান বোলো ঘৰ দুৱাৰবোৰ অকণমান চাফ চিকুণ কৰিলোঁ। চাফ চিকুণ মানে কি আৰু, গোটেই সন্ধিয়া মানে ৰাতি হ'লে গোটেই কাপোৰ কানি চফাটোতে গৈ পেলাই গোটাই গোটাই থৈ দিয়ে মানুহবিলাকে। আৰু ল'ৰা ছোৱালীবিলাকৰ কিতাপ বহীবোৰ কৈছোঁ নহয়, ইফালে এখন সিফালে এখন, সেইবিলাক সামৰোঁতেনে মানে গোটেই দিনটো যায় বুলি ক'লেও বেয়া নহয়। তেনেকেই গোটেই কামখিনি কৰি ঘৰ দুৱাৰ সাৰি মুচি পেলাই গাটো ধুই আহিলোঁ। গাটো ধুই পেলাই আকৌ অকণমান মানে জানেনে, একদম মুখখন টানি টানি ধৰাৰ নিচিনা ধৰে। ক্ৰীম অকণ নসনালৈকে মানে একেবাৰে ভালেই নালাগে। একদম গাটো ধুই লগে লগে ক্ৰীম অকণ সানিলোঁ। তাৰপিছত আহিলোঁ পাকঘৰলৈ আহি পেলাই, ঠাণ্ডা দিন যিহেতু, বাজৰা ৰুটি খাই চবেই। আপোনালোকে জানো মানে পোৱাই নাই চাগে। আমাৰ অসমৰ ফালে বাজৰা ৰুটিটো খোৱা নহয় বাৰু, চিনিও নাপাই চাগে মানুহে, আৰু এইটো খেতি কৰাও নহয়। আউট অফ আছামত মানে বিশেষকৈ হাৰিয়ানা UP চাইডে, এইটো চাইডে বেছিকৈ ৰুটিটো খোৱা হয়। হাৰিয়ানাত বেছিকৈ খোৱা হয়। এয়া জুইতে বনাইছোঁ এইটো ৰুটি আকৌ বেলনাত নহয়, হাতেৰেও বনাবলগীয়া হয়। তাৰপিছত আকৌ কি কৰিলোঁ, একদম পানী লগা নিচিনা হৈ আছে। তাৰপিছত আমি আৰু কি কৰোঁ, ঠাণ্ডা যে ইয়াত, গৰম পানীয়ে দুইটাই ৰাতি ভৰি ধুই পেলাই শুওঁ। ল'ৰা দুটাকো তেনেকেই গৰম পানীয়ে ভৰি ধুৱাই পেলাই শুৱাওঁ। মানে ঠাণ্ডা দিনত গৰম পানীয়ে যদি আপুনি ভৰিকেইটা ধুৱে, একদম বহুত ভাল লাগে মানে। বাই বাই।